হেল্ল' বন্ধু বান্ধৱীসকল, মই দীপিকা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মূলাৰ এটা ৰেচিপি। মূলা সকলোৱে খাবলৈ ভাল নাপায় কিয়নো মূলা তিতা লাগে খাবলৈ। সেয়ে মই আজি যেনেদৰে ভাজিম তেনেদৰে খাবলৈ তিতা নালাগে আৰু বহুত কম সময়ৰ ভিতৰতে হৈ যায়। এতিয়া মই মূলাৰ এই বাকলিবোৰ গোটেই গুচাই আছোঁ। মোৰ মূলাৰ বাকলিখিনি গোটেই গুচাই হৈ গ'ল। মই বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আপোনালোকক অলপকৈ দেখাই আছোঁ। এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম। মই মূলাখিনি ভালদৰে ধুই ল'লোঁ। এতিয়া মই ৰুকনিত গোটেই মূলাখিনি ভালদৰে ৰুকি ল'ম। এনেদৰে ভাজি খালে মূলা তিতা নালাগে আৰু বহুত কম সময়ৰ ভিতৰতে ভাজিখন হৈ যায়গৈ। এইটো হৈছে মোৰ মাৰ ৰেচিপি। মায়ে মোক এনেকৈ খুৱাইছিলে আগতে। মূলা ভাজি ভাল লাগে খাই। এতিয়া মোৰ গোটেই মূলাখিনি ৰুকি হৈ গৈছে। এতিয়া মই এনেদৰে মূলাৰ পানীখিনি মগ এটাত এনেকৈ আতি আছোঁ। এয়া মই গোটেই মূলাৰ পানীখিনি এনেদৰে আতি পেলাই দিম। তেতিয়া খাবলৈ তিতা নালাগে আৰু ভাজিখনো সোনকালে হৈ যাবগৈ। চাবচোন আপোনালোকে শেষলৈকে চাই থাকক। মই এনেদৰে গোটেই মূলাৰ পানীবোৰ গুচাই দিলোঁ। কিমান পানী ওলাইছে দেখিছেনে? মোৰ গুটিবোৰ প্ৰায় গুচোৱা হৈ গ'ল। কিমান পানী ওলাই গ'ল। এতিয়া চাওকচোন, এইখিনি শুকান হৈ গৈছেগৈ। এতিয়া সোনকালে হৈ যাব প্ৰায়। এইখিনিতে পেলাই দিওঁ। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ। ইয়াত মই দি দিছোঁ অকণমান মিঠাতেল আৰু মই ইয়াত দি দিছোঁ কেঁচা জলকীয়া আৰু অকণমান পিঁয়াজ দিছোঁ। পিঁয়াজ নিদিলেও কথা নাই, অপশ্যনেল হয়। আৰু মই ইয়াত দিছোঁ দুটামান পাঁচফোৰণ। পাঁচফোৰণটো দিলে ইয়াত গোন্ধটো বেলেগ হৈ যায়, ভাল লাগে। এতিয়া মই পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত মূলাখিনি দি দিম। এতিয়া মই ইয়াতে দিম এচামুচ নিমখ, সোৱাদ অনুসৰি দিলেই হ'ল, অনুমান অনুসৰি, আৰু দিছোঁ অকণমান হালধি। এতিয়া মই এইখিনি ভালদৰে এনেকৈ মিক্স কৰি দিম। আমি এনেদৰে অমিতাও এনেকৈ চুৰুকি কিনে ভাজি খাওঁ, ভাল লাগে ৰুকি কিনে অমিতা। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। খন্তিৰে এনেকৈ ভাজি থাকিম, বেছি টাইম নালাগে। এতিয়া মই এইখিনি 2-3 মিনিটৰ কাৰণে ঢাকনি লগাই মিডিয়াম ফ্লেমত থৈ দিম। মোৰ ভাজিখন কমপ্লিট হৈয়ে গ'ল। বেছি সময় নালাগেই, যিহেতু ইয়াৰ পানীটো ওলাই গৈছে মূলাৰ, সেয়েহে বহুত কম সময়ৰ ভিতৰতে হৈ যায়গৈ। যিসকলে এনেদৰে খাই পোৱা নাই ফ্ৰেণ্ডছ, এবাৰ খাই চাবচোন, সঁচাই ভাল লাগে আৰু তিতাটোও নালাগে খাবলৈ। তো ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলত নতুন হয়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু কেনেকুৱা লাগিল মূলাৰ ভাজি ৰেচিপিটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ।